নমস্কাৰ বন্ধুসকল, অসম টেট স্পেচিয়েল ক্লাছৰ আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ 2012 চনৰ UP টেট এক্সামৰ এডুকেশ্যন পাৰ্টৰ সমাধান। আজি আমি 15টা প্ৰশ্ন আপোনালোকৰ মাজলৈ আলোচনা কৰিব ওলাইছোঁ। আহকচোন বাৰু আমি 2012 চনৰ প্ৰশ্নকাকতখন চাই লওঁ কেনেকুৱা আহিছিলে। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম প্ৰশ্ন, অপৰাধ প্ৰৱণতা কিহৰ ডাঙৰ সমস্যা? শৈশৱকাল, বাল্যকালৰ, কৈশোৰকালৰ আৰু প্ৰাপ্তবয়স্ক কালৰ। অপৰাধ প্ৰৱণতাটো কিহৰ ডাঙৰ সমস্যা সুধিছে। এতিয়া কালকেইটা দিছে শৈশৱ, বাল্যকাল, কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ক কাল। আৰু ইয়াৰে উত্তৰ হ'ব অপৰাধ প্ৰৱণতাটো কৈশোৰকালৰ এটা ডাঙৰ সমস্যা। কৈশোৰকালত অপৰাধ প্ৰৱণতাটো হয়। নেক্সট কুৱেশ্যন, ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষক হ'ল অপশ্যন ক দিছে এজন বন্ধু, এজন দাৰ্শনিক, এজন পথ প্ৰদৰ্শক আৰু খ নম্বৰ অপশ্যন দিছে এই আটাইবোৰ। ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষক কি সুধিছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষকবোৰ গোটেইবিলাকে হ'ব লাগিব। বন্ধু হ'ব লাগিব, দাৰ্শনিক হ'ব লাগিব, আটাইবোৰ হ'ব লাগিব, পথ প্ৰদৰ্শকো হ'ব লাগিব। নেক্সট কুৱেশ্যন, শিক্ষা মনোবিজ্ঞানৰ পিতৃ কোন বা পিতৃ হ'ল অপশ্যন ক দিছে ৰুছ, খ দিছে মণ্টেছৰী, গ দিছে পেষ্টালজি আৰু খ দিছে পেভলভ। শিক্ষা মনোবিজ্ঞানৰ পিতৃ কোন সুধিছে আৰু শুদ্ধ উত্তৰ হ'ব শিক্ষা মনোবিজ্ঞানৰ পিতৃ হ'ব পেষ্টালজি। পেষ্টালজিক শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক 12 চনত আহিছিলে। নেক্সট কুৱেশ্যন, শিক্ষা প্ৰক্ৰিয়াত শিক্ষণ হ'ল অপশ্যন ক দিছে ধনাত্মক, খ দিছে ঋণাত্মক, গ দিছে শূন্য আৰু খ দিছে আটাইবোৰ। এতিয়া ইয়াৰে শুদ্ধ উত্তৰ হ'ব শিক্ষা প্ৰক্ৰিয়াত শিক্ষণ হ'ল আটাইবোৰ। ধনাত্মকো আছে শিক্ষা, ঋণাত্মকো আছে, শূন্যও আছে, আটাইখিনি আছে। গতিকে উত্তৰ আটাইবোৰ। নেক্সট কুৱেশ্যন, অপসমাযোজনৰ এটা কাৰণ হ'ল অপসমাযোজনৰ এটা কাৰক হ'ল অপশ্যন ক দিছে সফলতা, খ দিছে প্ৰফুল্লতা, গ দিছে হতাশা আৰু খ অপশ্যন মানে লাষ্ট অপশ্যন দিছে বন্ধুত্বতা। এতিয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপসমাযোজনৰ প্ৰধান কাৰণ হ'ল হতাশা। এইটো হতাশা উত্তৰ। নেক্সট প্ৰশ্ন, শিক্ষণ হ'ল অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি হোৱা আচৰণৰ সংশোধন কাৰ্য। আৰু এবাৰ চাওক, শিক্ষণ হ'ল অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি হোৱা আচৰণৰ সংশোধন কাৰ্য। কথাষাৰ কোনে কৈছিল? অপশ্যন ক দিছে গেইটে, খ দিছে ক্ৰ আৰু ক্ৰয়, গ দিছে উডৱৰ্থ আৰু একদম লাষ্ট অপশ্যন খ দিছে স্পিনাৰে। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব শিক্ষণ হ'ল অভিজ্ঞতা প্ৰশিক্ষণৰ যোগেদি আচৰণৰ। শুদ্ধ উত্তৰ কৈছে এইটো গেইটে কৈছিল। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন, মনত ৰাখিব আপোনালোকে। নেক্সট প্ৰশ্ন, শিক্ষণৰ সংযোগবাদ তত্ত্বৰ উদ্ভাৱক কোন আছিল? শিক্ষণৰ সংযোগবাদ তত্ত্বৰ উদ্ভাৱক কোন আছিল? অপশ্যন ক দিছে কহলাৰ, খ দিছে কফকা, গ দিছে পেভলভ আৰু খ দিছে থৰ্ণডাইক। আৰু শুদ্ধ উত্তৰ হৈছে থৰ্ণডাইক। নেক্সট কুৱেশ্যন, অনগ্ৰসৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা শিক্ষা ব্যৱস্থা হ'ব লাগে। অপশ্যন ক দিছে সামাজিক, খ দিছে চিন্তামূলক, গ দিছে মনোবৈজ্ঞানিক
আৰু খ দিছে ব্যক্তিকেন্দ্ৰিক। অনগ্ৰসৰ ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষা ব্যৱস্থা কেনেকুৱা হ'ব লাগে এইটো সুধিছে। আৰু শুদ্ধ উত্তৰ হৈছে অনগ্ৰসৰ ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষা ব্যৱস্থা হ'ব লাগে মনোবৈজ্ঞানিক শিক্ষা ব্যৱস্থা হ'ব লাগে। নেক্সট কুৱেশ্যন অপশ্যন আছে নেক্সট হ'ল মূল্যায়ন ব্যৱস্থাত আটাইতকৈ গুৰুত্ব প্ৰদান কৰা হয় বিষয়নিষ্ঠ প্ৰশ্নৰ ওপৰত, বস্তুনিষ্ঠ প্ৰশ্নৰ ওপৰত। গ নম্বৰ অপশ্যন ৰচনাধৰ্মী প্ৰশ্নৰ ওপৰত, আৰু লাষ্ট অপশ্যন দিছে ওপৰৰ আটাইবিলাকে শুদ্ধ। মূল্যায়ন ব্যৱস্থাত আটাইতকৈ গুৰুত্ব প্ৰদান কৰা হয় কোনটো বিষয়ৰ ওপৰত আপোনাক সুধিছে মানে এইটো অপশ্যনকেইটা পাইছে বিষয়নিষ্ঠ, বস্তুনিষ্ঠ, ৰচনাধৰ্মী প্ৰশ্নৰ ওপৰত সকলোবোৰ শুদ্ধ বুলি দিছে এই অপশ্যনকেইটা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰচনাধৰ্মী প্ৰশ্নৰ ওপৰত গুৰুত্বটো বেছিকৈ দিয়া হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন তলৰ কোনটো প্ৰকল্প পদ্ধতিৰ পৰ্যায় নহয়? কোনটো প্ৰকল্প পদ্ধতিৰ পৰ্যায় নহয়? অপশ্যন ক উদ্দেশ্য স্থিৰীকৰণ, খ বাজেট, গ সম্পাদনা, আৰু লাষ্ট অপশ্যন খটো দিছে লিপিবদ্ধকৰণ। আৰু ইয়াৰে প্ৰকল্প পদ্ধতিৰ পৰ্যায় নহয়, বাজেটটো পৰ্যায় নহয়। নেক্সট কুৱেশ্যন শিক্ষাদান প্ৰক্ৰিয়াৰ পৰ্যায় হ'ল অপশ্যন ক দিছে পূব কাৰ্যকাৰী স্তৰ, খ দিছে পৰস্পৰৰ কাৰ্যকাৰী স্তৰ, গ দিছে পৰৱৰ্তী কাৰ্যকাৰী স্তৰ, আৰু খ দিছে ওপৰৰ সকলো। শিক্ষাদান প্ৰক্ৰিয়াৰ পৰ্যায় কোনটো সুধিছে, আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব ওপৰৰ আটাইকেইটাই, তাৰমানে সকলোবোৰ স্তৰতে এইটো হৈছে। প্ৰশ্নটো যিকেইটা অপশ্যন গোটেইকেইটাই, গতিকে উত্তৰটো ওপৰৰ সকলো। নেক্সট প্ৰশ্ন শ্ৰেণীত শিক্ষকে শিক্ষাদান কৰা কাৰ্যটো হৈছে অপশ্যন ক এটা ব্যৱসায়, খ দিছে এটা কলা, গ দিছে এটা জীৱিকা, আৰু লাষ্ট অপশ্যন খটো দিছে অৱসৰ যাপন। শিক্ষকে শিক্ষাদান কৰা কাৰ্যটো কি হৈছে সেইটো সুধিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো এটা শিক্ষকে শিক্ষাদান কৰাটো এটা হ'ল কলা। যিকোনো মানুহে শিক্ষাদান কৰিব নোৱাৰে, গতিকে এইটো এটা কলা হয়, আৰ্ট। নেক্সট প্ৰশ্ন তলৰ কোনটো পদ্ধতিৰে শিশুক শিক্ষা দিয়া উচিত? শিশুসকলক কি পদ্ধতিৰে শিক্ষা দিয়া উচিত সেইটো সুধিছে। অপশ্যন ক দিছে অৱৰোহী, খ দিছে প্ৰদৰ্শন, গ দিছে বক্তৃতা, আৰু খ দিছে এটাও নহয়। শিশুক কেনেদৰে শিক্ষা দিব লাগে এইটো সুধিছে, আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব শিশুক প্ৰদৰ্শন কৰি শিক্ষা দিব লাগে। মানে শিশুসকলক বস্তুটো দেখুৱাই দিলে তেওঁলোকৰ মনত থাকে, প্ৰদৰ্শন কৰা বুলি কয়। নেক্সট প্ৰশ্ন শিক্ষণৰ নীতিসমূহৰ উদ্ভাৱক আছিলে কোন আছিল, মানে সেইটো সুধিছে। শিক্ষণৰ নীতিসমূহৰ উদ্ভাৱক আছিল ৰুছ, মণ্টেছৰী, থৰ্ণডাইক আৰু ৱাটছন। শিক্ষণৰ নীতিসমূহৰ উদ্ভাৱকজনৰ নামটো সুধিছে, আৰু আপোনাৰ অপশ্যনকেইটা চাই লওক। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব শিক্ষণৰ নীতিসমূহৰ হ'ল থৰ্ণডাইকে নীতিসমূহ কৰিছিলে। বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু কাষতে থকা ঘণ্টিটো বজাই দিয়ক, যাতে আপোনালোকক এনেকৈ ভিডিঅ' দি থাকিবলৈ আমি আপোনালোকৰ পৰা পৰামৰ্শ বা দিহা পাওঁ। ভিডিঅ'টো আপোনালোকে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। বাকী প্ৰশ্নখিনি আমাৰ নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম। ধন্যবাদ।